বিটিচিৰ সচিবালয় প্ৰেক্ষাগৃহত বিটিচিৰ সচিব মহোদয়ৰ আমন্ত্ৰণ মৰ্মে বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনসমূহক উক্ত জনগোষ্ঠীসমূহৰ সমস্যাসমূহক লৈ এটা আলোচনা মিলিত হৈছিল। উক্ত আলোচনা সভাত সদৌ অসম গৰিয়মাৰা ডেকা জাতীয় পৰিষদৰ বিটিআৰ সমন্বয়ৰক্ষা সমিতিয়ে আমি আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে বিটিচি বসবাস কৰা গৰিয়মাৰা দেশী লোকসকলক ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ আদি কৰি যি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে, যিটো জনগোষ্ঠী আজি সবাতোকৈ বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ নিচিনাকৈ বসবাস কৰিবলগীয়া হৈছে, সেই জনগোষ্ঠীটোক আঁতৰাই উক্ত সভাখন অনুষ্ঠিত কৰাৰ কি ৰহস্য আমি ইয়াত সন্দেহ প্ৰকাশ হৈছোঁ। আমি বিটিচি সচিব মহোদয়ক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যে আপুনি যিটো জনগোষ্ঠীয়ে বিগত সময়ছোৱাত পদযাত্ৰা কাৰ্যসূচী, অনশন কাৰ্যসূচীৰ নিচিনা কঠোৰ কাৰ্যসূচীৰ জৰিয়তে কাৰ্যসূচী ৰূপায়ণ কৰি আপোনাৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰমোদ বৰা ডাঙৰলৈ প্ৰেৰণ কৰিছিলোঁ, বিটিচিৰ প্ৰধান প্ৰমোদ বৰা ডাঙৰলৈ প্ৰেৰণ কৰিছিলোঁ। কিন্তু তৎসত্ত্বেও আপুনি বিটিচি বসবাস কৰা অন্য জনগোষ্ঠীসমূহক উক্ত আলোচনা সভাত আমন্ত্ৰণ জনালে, কিন্তু গৰিয়মাৰা দেশীক আপুনি আমন্ত্ৰণ জনোৱা নাই। কি কাৰণত আপুনি আমন্ত্ৰণ জনোৱা নাই, আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি সংবাদক প্ৰশ্ন কৰিছোঁ আৰু তেওঁ অতি কম সময়ৰ ভিতৰত আমাক উক্ত প্ৰশ্নৰ উত্তৰ দিব বুলি আশা কৰিছোঁ। দ্বিতীয়তে, প্ৰমোদ বৰা ডাঙৰীয়াই গৰিয়মাৰা দেশী লোকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে জনা স্বত্বেও কালি সভাখনত আমাক একাষৰীয়া কৰি ৰাখি, গৰিয়মাৰা দেশী লোকসকল একাষৰীয়াকৈ ৰাখি যি আলোচনা তেওঁ আলোচনা চক্ৰ সমাপ্তি ঘটালে, উক্ত কাৰ্য আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। প্ৰমোদ বৰা ডাঙৰীয়াই পুনৰাই ক'ব বিচাৰিছোঁ, গৰিয়মাৰা দেশী জাতীয় পৰিষদৰ লোকসকলক একাষৰীয়াকৈ ৰাখি বিটিচিত কেতিয়াও উন্নতি সাধন কৰিব নোৱাৰে, কোনো সমদৃষ্টিৰে চাৱাটো কেতিয়াও নুবুজায়। গতিকে প্ৰমোদ বৰা ডাঙৰীয়াই আজি আপোনালোকৰ সংবাদ মাধ্যমত পুনৰাই ক'ব বিচাৰিছোঁ, যদি আপুনি ভাবিছে গৰিয়মাৰা দেশী লোকসকলক ধৰ্মীয় পৰিচয় একাকাৰ কৰি তেওঁলোকক আঁতৰাই ৰাখি পুনৰ তেওঁলোকক আমি দ্বিতীয় শ্ৰেণী হিচাপে আমি তেওঁলোকক বসবাস কৰাৰ কাৰণে আমি বাধ্য কৰাম, এইটো কেতিয়াও দুর্নীতি বন্ধ করো, বন্ধ করো, বন্ধ করো। নারী নির্যাতন, ড্রাগস ব্যবসায়, একক নায়কত্ববাদ, অত্যাচাৰ কিন্তু আৰু নহ'ব। এতিয়াৰে পৰা আমি দিম শুদ্ধ বাতৰি, নিৰ্ভীক নিৰপেক্ষতাৰে, পক্ষপাত নহয় স্পষ্টবাদীৰে। আমি সাজু অৰুণোদয়